কুঁৱলীৰ কোলাত উঠি আকৌ আহিল শৰত। শৰতে নামানে কোনো সামাজিক ব্যৱধান। শৰত মানেইতো শেৱালি বকুলৰ সুবাস আৰু কহুঁৱাৰ কোমল পৰশ। শৰতৰ বুকুচাতে উঠি আহে শাৰদীয় দুৰ্গোৎসৱ, দেৱালী, লক্ষ্মী পূজা আৰু অসমীয়া চহা কৃষকৰ হেঁপাহৰ কাতি বিহু বা কঙালী বিহু। বহাগত ৰং ধেমালি কৰি অসমৰ চহা খেতিয়কে কঁকালত টঙালি বান্ধি অশেষ কষ্টেৰে কৰা ধাননি পথাৰখন এতিয়া সজাল ধৰিছে। লখিমী যেন ৰৈ আছেহি কৃষকৰ কোমল পৰশ পাবলৈ। লখিমীক আদৰিবলৈ অসমৰ খেতিয়কেও অনুষ্টুপীয়াকৈ হ'লেও আয়োজন কৰিছে কাতিৰ সংক্ৰান্তিত কাতি বিহু। যোৱা বছৰ চপোৱা শস্য টুটি আহিছে, শাক পাচলিৰ বাৰীখনো চন পৰিয়ে আছে, হাতত নাই পা পইচা। তথাপিওতো পৰম্পৰা ৰক্ষা কৰি লখিমীক আদৰিবই লাগিব। সেয়েহে আজি লখিমীক আদৰিবলৈ গৃহস্থ ওলাই আহিছে হেঁপাহৰ পথাৰখনলৈ। পথাৰত এগছি বন্তি জ্বলাই আদৰেৰে লখিমীক কাতৰ প্ৰাৰ্থনা জনাইছে। তুমি যেন আহা আমাৰ ভঁৰাললৈ, ভঁৰালৰ পৰা উদৰলৈ, তাৰেতো আমি জীৱন নিৰ্বাহ কৰিম অনাগত দিনবোৰ। এই যে বন্তিগছি জ্বলাইছে শস্য পথাৰত, ইয়াৰো এক আধ্যাত্মিক তাৎপৰ্য নিশ্চয় আছে। বন্তিগছ জ্ঞানৰ প্ৰতীক, জ্ঞান মানেইতো পোহৰ। এই বন্তিগছ যেন জ্বলি ৰয় আমাৰ অন্তৰাত্মাক প্ৰতিক্ষণ। এয়া যেন অজ্ঞানৰ পৰা জ্ঞানলৈ, আন্ধাৰৰ পৰা পোহৰলৈ এক অন্তহীন যাত্ৰা। শস্য পথাৰত বন্তিগছি জ্বলোৱাৰ এক বৈজ্ঞানিক কাৰণো নথকা নহয়। এই সময়ত শস্য নষ্ট কৰিবলৈ অহা কীট পতংগ বন্তিগছত জাহ যায়। অপকাৰী কীট পতংগ নিয়ন্ত্ৰণৰ ইও এক জৈৱিক উপায়। নিৰ্মুখী পক্ষীজাক অসীমত হেৰাই গৈছে। পৰিশ্ৰান্ত কৃষকজন ঘৰলৈ উভতিছে গৰুজাক লৈ। খেলি থকা শিশুহঁতো পিছে পিছে লৰ ধৰিছে, সোনকালে ঘৰ গৈ পাবগৈ লাগে। ঘৰত বা কি আয়োজন চলিছে? আয়োজননো কি চলিব? দুখীয়া চহা কৃষকৰ সামৰ্থ্যই বা কিমান? তাতে আকৌ কঙালৰ দিনৰ কঙালী বিহু।
তথাপিও চোতালৰ আগৰ তুলসীজোপাৰ তলত এগছি বন্তি জ্বলাইছে। তাতে গোসানীলৈ বুলি এখনি মাহ প্ৰসাদৰ শৰাই, ভঁৰালৰ আগত পদূলি মুখতো বন্তি জ্বলাই লখিমীক আদৰাৰ অসমৰ কৃষকৰ এক পৰম্পৰা। এই পৰম্পৰা ইতিপূৰ্বৰ পৰা সমগ্ৰ অসমৰ কৃষিজীৱী সমাজে পালন কৰি আহিছে। অৱশ্যে ঠাইভেদে ইয়াৰ ৰীতি নীতি কিছু ভিন্ন হ'ব পাৰে, কিন্তু সামগ্ৰিক উদ্দেশ্য একেই। এয়াই কাতি বিহু। এই চেনেলটিৰ জৰিয়তে আমি ইয়াকে থুলমূলকৈ দাঙি ধৰাৰ অকণমান প্ৰয়াস কৰিছোঁ। লগতে সমগ্ৰ অসমবাসী ৰাইজক কাতি বিহুৰ ওলগ জনাই এটি প্ৰাৰ্থনাৰে সামৰণি মাৰিছোঁ। প্ৰভু চৰণে মুৰাৰী, তোমাক পূজাৰ বস্তু নাপালো বিচাৰি। কিবা দিনে কিবা থমে মনে নাপাওঁ গুণী, যিবা বস্তু দিব লাগে পাই আছা আপুনি। অষ্টদল পদ্ম আছে ব্ৰহ্ম পুজিবৰে, তোমাৰ ততকণৰে বুজিব নোৱাৰে। প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন, দ্বিতীয় পুষ্পৰ নাম হিংসা নিবাৰণ, তৃতীয় পুষ্পৰ নাম প্ৰাণী দয়াময়, ক্ষমা নামে চাৰি পুষ্প কহিলো নিশ্চয়। ক্ষমা নামে চাৰি পুষ্প কহিলো নিশ্চয়। ক্ষমা নামে চাৰি পুষ্প কহিলো